নমস্কাৰ গাইজ, কেনে আছে? আশা কৰোঁ ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি বিশেষকৈ মই উপস্থিত আছোঁ নগাঁও বৰদোৱা ধনিয়া ভেটি গাঁৱত। তাৰে কাষতে মানে এতিয়া আপোনাৰ ফিচাৰী সিঁচি আছিলে, তাৰ কাষলৈ মই গ'লোঁ, চালোঁ তাত মানুহে মাছ ধৰি আছে। এইটো আপোনাৰ ফিচাৰীটো হয়। আহকচোন ফিচাৰীটিৰ কাষলৈ গৈ চাওঁ মানুহবোৰে কেনেদৰে মাছ ধৰিছে আৰু তাত কিনো মাছ পাইছে আপোনালোকক সকলো দেখাবলৈ চেষ্টা কৰিম। আহক আমি ভিডিঅ'টো সম্পূৰ্ণকৈ চাওঁ। তো গাইজ আহক, এইবোৰ মাছ ধৰিছে। ইয়াততো মই দেখাত আপোনাৰ দেখা পাইছে তোৰা আছে, বাঙি আছে, গৰৈ, তাৰপিছত শ'ল আৰু আপোনাৰ সৰু সুৰা মাছ ভেচেলি আছে। আৰু তেখেতসকলে দেখা পাইছে, মানে শুনা পাইছে, যিহেতু তেখেতসকলৰ ভাষা মানে সকলোৰে ভাষা বেলেগ বেলেগ হ'ব পাৰে ন, গতিকে মাছৰ নামো সকলোৰে ভাষাত বেলেগ বেলেগ হ'ব পাৰে। গতিকে আপোনালোকে কমেণ্ট কৰি জনাবচোন গাইজ, ইয়াত কি মাছ আছে। মই দেখাতো আপোনাৰ গৰৈ, কাৱৈ, আপোনাৰ ভেচেলি, তাৰপিছত শ'ল, বাঙি আৰু এইবোৰ আপোনাৰ তোৰা, তাৰপিছত হেৰি মাছ আপোনাৰ যিটো আমি টিঙৰা মাছ বুলি কওঁ, টিঙৰা। গতিকে গাইজ আপোনালোকে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ। গতিকে গাইজ এনেকুৱা সুন্দৰ সুন্দৰ ভিডিঅ' লৈ আপোনালোকৰ মাজত পুনৰ উপস্থিত হ'ম। আশা ৰাখিলোঁ পেজটি ফ'ল' কৰি থ'ব বুলি। ধন্যবাদ।